নমস্কাৰ, এই মতো আহি পাইছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মতো দিবলৈ বিগ ব্ৰেকিং নিউজ। বকৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত ASI। কেছ ডায়েৰীৰ বাবদ উৎকোচ লৈ গ্ৰেপ্তাৰ SI মুকুত আলী। পৰৱৰ্তী খবৰটি হৈছে মুখ্যমন্ত্ৰীৰ আহ্বান, এইবাৰ দুৰ্গা পূজা সমিতিলৈ বলপূৰ্বকভাৱে কাৰো পৰা চান্দা নুখুজিবলৈ। পৰৱৰ্তী খবৰটি হৈছে মংগলদৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদক জ্যোতিষ্মান বৰুৱাৰ বাছৰ ভিতৰতে অস্মিন দিয়ক। কলাইগাঁৱলৈ বাছেৰে গৈ থকা অৱস্থাত অচেতন হৈ মৃত্যুৰ মুখত পৰে ছাত্ৰজন। পৰৱৰ্তী খবৰটি হৈছে ঘোষ লৈ গ্ৰেপ্তাৰ এবাৰ কামৰূপৰ সহকাৰী আয়ুক্ত দীপাংকৰ কলিতা। ঘোষ লৈ গ্ৰেপ্তাৰ এবাৰ কামৰূপৰ সহকাৰী আয়ুক্ত দীপাংকৰ কলিতা। পৰৱৰ্তী খবৰটি হৈছে বকৰ আলোকজৰীত অঘটন। মোৰ কামৰত প্ৰদীপ বিশ্বাস নামৰ এজন লোকৰ মৃত্যু। বাইকেৰে বকৰ দিশত আহি থকা সময়ত গছৰ পৰা মহ বা সৰি পৰি আক্ৰমণ কৰে লগজনৰ, পিছত মৃত্যুৰ মুখত পৰে। পৰৱৰ্তী খবৰটি হৈছে পুনৰ অসমত 272খন মদৰ দোকানৰ অনুজ্ঞাপত্ৰ দিব অসম চৰকাৰ। মদৰ ৰাজহৰে চৰকাৰ চলোৱাৰ পাছত দমফালি মৰা বন্ধ কৰক, ৰাজহ একমাত্ৰ সুস্থ মদ। এনেধৰণে মন্তব্য কৰিছে মীৰা বৰঠাকুৰে। পৰৱৰ্তী খবৰটি হৈছে চাকৰি পাওঁতেই হিতাধিকাৰী হৈছে শিক্ষকসকল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ এনেধৰণে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটি হৈছে মোদীৰ লাল ডায়েৰীত লিখা আছে আগন্তুক নিৰ্বাচনত ৰাজস্থানত পুনৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব। কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে এইবাৰ এনেদৰে মন্তব্য কৰিছে, ৰাজস্থানত পুনৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব। পৰৱৰ্তী খবৰটি হৈছে উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, এগৰাকী বিবাহিতা মহিলাৰ 36 সপ্তাহৰ গৰ্ভাৱস্থাত গৰ্ভপাত কৰাৰ অনুমতি বিচাৰি আবেদন খাৰিজ। মহিলাগৰাকী ভ্ৰূণ সুস্থ আৰু এইমছৰ চিকিৎসা বোৰ্ডে ইয়াৰ কোনো বিসংগতি